নমস্কাৰ, মই ৰেৱতী। আজি অসমীয়া শাওণ মাহৰ প্ৰথমটো সোমবাৰ। শিৱসাগৰৰ শিৱদৌলত অগণন ভক্তৰ সমাৱেশ হোৱা দেখা গৈছে। শাওণ মাহৰ সোমবাৰে শিৱ পূজা কৰিলে সহজে মনোকামনা পূৰ্ণ হয়। এই বিশ্বাস কৰি শিৱদৌললৈ আহিছে অগণন ভক্ত। আমি বৰপেটা জিলা সৰভোগৰ পৰা আহিছোঁ। যোৱা শনিবাৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। যোৱাকালি আমি অগ্নিনাভলৈ গৈ পেলাই আজি শিৱদৌলত এই মানে আমাৰ পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰটো আমি উপভোগ কৰিম বুলি আহিছোঁ। মনত বহুত আশা লৈ আহিছোঁ। ভগৱানে মানে মহাদেৱে যাতে আমাৰ আশা পূৰণ কৰে। পৰিৱেশটো খুব সুন্দৰ। আমি যোৱা ৰাতি আমি 6 বজাৰ পৰা আমি ইয়াতে আহি পেলাই ৰাতি 12:30 বজালৈকে উপভোগ কৰিছোঁ। বহুত ভক্ত আহিছে, এনেকুৱা বুলি ভবা নাছিলোঁ। আমি ভবাতকৈ বহুত বেছি ভাল পাইছোঁ। আৰু শিৱদৌলত এনেকুৱা উৎসৱ যুগে যুগে চলি থাকক। এই বছৰ প্ৰথম আহিছোঁ আমি। বৰপেটা ডিষ্ট্ৰিক্ট অলপ দূৰ হয়। শাওণ মাহত প্ৰথম আগতে আহিছোঁ আমি, কিন্তু শাওণ মাহটো এইবাৰ প্ৰথম আহিছোঁ। বহুত ভাল লাগিছে। হয়, আমি আজি পুৱা 4 বজাত মুখ্য দুৱাৰ খুলি দিলোঁ আৰু ভক্তবান ৰাইজৰ সমাৱেশ দেখি আমি এই নাটঘৰৰ পৰা তেখেতসকলৰ অঞ্জলি উৎসৰ্গা কৰিবলৈ গৰ্ভগৃহলৈ আমি যোগাৰ কৰি দিছোঁ। আমি যিটো আমাৰ আগৰ পৰা আমি চলাই আছোঁ সেইমতে কৰি দিছোঁ। আৰু ভক্তবান ৰাইজে দেখি যে শৃংখলাবদ্ধভাৱে মহিলা পুৰুষে শাৰীবদ্ধভাৱে আহিছে। এতিয়ালৈকেও কমেও 2000 ভক্তবান ৰাইজ আহি গৈছে। আৰু এই প্ৰক্ৰিয়া আজি আমি যিটো দেখিছোঁ দিনৰ 2:30 বজালৈকে চলিব। বৰষুণে অলপ বিধি পথালি দিছে, কিন্তু আমি সুখী যে ভক্তবান ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু এনেদৰে আমাক সহযোগিতা আগবঢ়াব আৰু নিজৰ পূজা অঞ্জলি আগবঢ়াব।